পীৰবজাৰ অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে আছে এক সুখবৰ। পীৰবজাৰ ১ নম্বৰ কুতুবনগৰ জামে মছজিদৰ কাষতে আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰা হয় গ্ল'বেল ষ্টাডি চেণ্টাৰ নামেৰে এখন টিউচন চেণ্টাৰ। টিউচন চেণ্টাৰখন উদ্বোধন কৰে অঞ্চলটোৰ মুৰব্বী আব্দুল কালাম চাহাব আৰু ফয়জুল হক চাহাবে। লগতে উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজৰ অধ্যক্ষ ৱাছিদ আহমেদ, প্ৰতিভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ নাজিম উদ্দিন, বিশিষ্ট অগৰু ব্যৱসায়ী নজমুল হক চৌধুৰীৰ লগতে বহু স্কুলৰ কলেজৰ শিক্ষক, সমাজ সেৱক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল। উক্ত টিউচন চেণ্টাৰৰ স্বত্বাধিকাৰী সুমেল উদ্দিনে শিক্ষাৰ্থীসকলক ভাল পৰিৱেশত টিউচন কৰোৱাৰ বাবে উপযুক্ত টিউচন চেণ্টাৰ তৈয়াৰ কৰিছে। উক্ত চেণ্টাৰত অংকুৰৰ পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব আৰু ইয়াত ৪জন শিক্ষক থাকিব, য'ত এজন BSc শিক্ষক, এজন ইংৰাজী বিষয়ৰ শিক্ষক, এজন গ্ৰামাৰ বিষয়ৰ শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰী থাকিব। ইয়াত একেৰাহে ৩ ঘণ্টা সময় টিউচন কৰোৱা হ'ব। অভিভাৱকসকলে নিজৰ সন্তানক টিউচন কৰোৱাব বিচাৰিলে গ্ল'বেল ষ্টাডি চেণ্টাৰৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8761017295 আৰু 9957399296। হয়, আজি আমাৰ এই গ্ল'বেল ষ্টাডি চেণ্টাৰ নামৰ এই টিউচন চেণ্টাৰটো মুকলি কৰা হ'ল। এই টিউচন চেণ্টাৰটো মুকলি কৰাৰ মূল কাৰণটো হ'ল যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে উন্নতমানৰ শিক্ষা লাভ কৰাৰ কাৰণে এজন ভাল শিক্ষক বিচাৰি ফুৰে যোনে টিউচন কৰাব, কিন্তু ছাত্ৰ ছাত্ৰীসকলে অধিক পৰিমাণৰ পইচা হোৱাৰ কাৰণে টিউচন কৰিবলৈ সক্ষম নহয়। সেই কথাখিনিৰ ওপৰত ধ্যান ৰাখি আমি আজি এই গ্ল'বেল ষ্টাডি চেণ্টাৰখন মুকলি কৰিলোঁ আৰু ইয়াৰ মূল উদ্দেশ্য সেইটোৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কম পইচাতে উন্নতমানৰ শিক্ষা লাভ কৰিব পাৰে। আমাৰ এই গ্ল'বেল ষ্টাডি চেণ্টাৰখনত মুঠ 4জন শিক্ষকে পাঠদান কৰাব। ইয়াৰে এজন BSc শিক্ষক থাকিব, এজন ইংৰাজী বিষয়ৰ শিক্ষক থাকিব, এজন গ্ৰামাৰ বিষয়ৰ শিক্ষক থাকিব আৰু আন এজন সকলো ছাবজেক্টত অধ্যয়ন কৰাবৰ কাৰণে শিক্ষক থাকিব। আমাৰ এই চেণ্টাৰখন দুপৰীয়া অৰ্থাৎ আবেলি 4 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে চলি থাকিব। ইয়াৰে আধা ঘণ্টা সময় ডেইলি স্পকেন ইংলিছ ক্লাছ হ'ব আৰু বাকী আঢ়ৈ ঘণ্টা ছাবজেক্টখিনি অধ্যয়ন কৰোৱা হ'ব। আৰু ইয়াত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যথেষ্ট, আমাৰ ইয়াত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ সহায় আছে। আৰু আমাৰ ইয়াত অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে পাঠদান দিয়া হ'ব। ক্লাছ 8, 9, 10ৰ বিশেষকৈ মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ খাতা।